বন্ধুসকল আপোনালোকক যদি মই এইটো প্ৰশ্ন কৰোঁ যে অসমীয়া কি বেয়া শব্দ আপোনালোকে ক'ব জানে তেতিয়া আপোনালোকৰ উত্তৰ কি হ'ব এই শব্দবোৰৰ ভিতৰত হয়তো স্ক্ৰীনত দেখা পোৱা এই শব্দটোও থাকিব পাৰে কিছুমান লোকে এইবুলিও ক'ব খোজে যে হাঁহি কান্দোন সুখ দুখ সকলো ক্ষেত্ৰতে এই শব্দটো খাপ খাই যায় সেইবাবে অসমীয়া লোকে এই শব্দটো ব্যৱহাৰ কৰে কিন্তু আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক এইটো জনাম যে এই শব্দটোৰ উৎপত্তি কেতিয়া হৈছিল আৰু কেনেকৈ হৈছিল সেয়া জানিবৰ বাবে ভিডিঅ'টো শেষলৈকে চাওক তাৰ আগতে হেল্ল' মই উজ্জ্বল আৰু আপোনালোকে চাই আছে গাজা মানু আচলতে এই শব্দটোৰ হিন্দী অৰ্থ হৈছে কল কিন্তু অসমত ইয়াক ফলৰ নাম হিচাপে নহয় এটা স্লেং ৱৰ্ড হিচাপেহে ব্যৱহাৰ কৰা হয় মানুহবোৰে এই শব্দটো নিজৰ ভিতৰত সোমাই থকা খং আবেগ দুখ ফূৰ্তি আদি প্ৰকাশ কৰিবৰ বাবে ব্যৱহাৰ কৰে আজিৰ সময়ত অসমত প্ৰচলিত সকলোতকৈ জনপ্ৰিয় বেয়া শব্দবোৰৰ ভিতৰত এইটো অন্যতম ৰিচেণ্টলি জনপ্ৰিয় ইউটিউবাৰ ভাস্কৰ দত্তই তেখেতৰ ফেচবুক পেজত এটা ভিডিঅ' পোষ্ট কৰিছে য'ত তেখেতে এইটো কৈছে যে তেখেতৰ ভিডিঅ'ত কৈছে যে এই শব্দটোৰ উৎপত্তি হৈছিল আহোম সাম্ৰাজ্যৰ সময়তেই তেখেতৰ সেই ভিডিঅ'টোত অসমীয়া সমাজত প্ৰচলিত এই বেয়া শব্দটিৰ উৎপত্তি সন্দৰ্ভত কি ক'লে শুনক এতিয়া আহোঁ এইখন কিতাপৰ 363 পেজত লিখা আছে সেই অসমীয়া উভত মাতটোৰ মিনিং কি এয়া চাওক ইয়াত লিখা আছে কলে ক্লা বুলি কোৱা হৈছিল আচলতে কাক কোৱা হৈছিল বিদেশী মানে ক্লা আৰু ইয়াত মানুহে মাতিছিল ঐ যেতিয়া আহোম সাম্ৰাজ্যৰ দিনত ইজনে সিজনক বোলে মাছ আনিছে মাছ মানে প্লা মানে টাই ভাষাত মাছ আৰু ক্লা মানে হৈছে বাহিৰাগত মাছ মানে আহোম সাম্ৰাজ্যৰ বাহিৰৰ বস্তুবিলাকক ক্লা বুলি কৈছে মুখ মানে কচু আৰু মুখ ক্লাই মানে হৈছে এইটো কি বুলি কয় বাহিৰাগত কচু কোনোবাই আজিকালি বিদেশী বেয়া মাত উলিয়াবলৈ মাকলাই চাকলাই ক'বলৈ ধৰিলে একদম উপায় নাই এতিয়া ইয়াত লিখা হৈছে মানুহক যদি নাম কাঢ়ি মতাৰ সলনি আহোম সাম্ৰাজ্যৰ দিনত কৈছিলে ঐ ক্লা মানে ঐ আমুকটো কৰ ঐ বাহিৰাগত আমুকটো কৰ তামুকটো কৰ তেনেকৈ কৈছিলে এতিয়া গৈ পেলাই ইয়াক মানে আমাৰ বেয়া শব্দ বুজাই দিলে কলে এটা হৈছে টাই আহোমৰ ভাষা আৰু ক্লাটো গৈ পেলাই বাকী গম পালি য়েছ এয়াই হৈছে বন্ধুসকল এয়াই হৈছে অসমীয়া সমাজত বহুত বেছি প্ৰচলিত এটা বেয়া শব্দ যি আহোম সাম্ৰাজ্যৰ সময়ৰ পৰাই চলি আহি আছে যদি এই ভিডিঅ'টো চাই আপোনালোকৰ ইণ্টাৰেষ্টিং লাগিছে তেতিয়াহ'লে ভিডিঅ'টো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰু আপোনাৰ সকলোতকৈ ভাল লগা অসমীয়া স্লেং ৱৰ্ডটো কি তলত কমেণ্ট কৰি জনাব কিন্তু মনত ৰাখিব যে কমেণ্ট কৰোঁতে সেই শব্দটো আপোনালোকে ডাইৰেক্টলি লিখি নিদিব তাৰ মাজত স্পেচ বা কিবা এটা চেম্বল দিব এনেকুৱা নকৰিলে ইউটিউবে আপোনাৰ কমেণ্টটো অট'মেটিকেলি ডিলিট কৰি দিব চ' আজিৰ ভিডিঅ'টো ইমানেই আছিলে যদি আপোনালোকে অসমীয়া ইউটিউবাৰ ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰ আৰু সকলো ধৰণৰ ট্ৰেণ্ডিং আপডেটবোৰ পাই থাকিব বিচাৰে তেনেহ'লে ছাবস্ক্ৰাইব কৰক এই চেনেলটো